যদিও নোৱাৰা হৈছোঁ মই মেখেলা চাদৰ পিন্ধিবলৈ, তথাপিতো এনেকুৱা নিচিনা দিনবোৰত এযোৰ মেখেলা চাদৰ নিপিন্ধিলে নিজকে মনটো বহুত বেছি বেয়া লাগে। বৰ্ণিলৰ টাইমত কিন্তু মোৰ একেবাৰে অসুবিধা হোৱা নাছিলে মেখেলা চাদৰ পিন্ধাত। মই ঘৰতে আছিলোঁ আৰু গোটেই 9 মাহ মই বৰ্ণিলৰ টাইমত মই মেখেলা চাদৰকে পিন্ধি দিন পাৰ কৰিছিলোঁ। তাৰপাছতে আহি ফুল চুল চব ল'লোহি। ফুল বেলপাত ইয়াতে এভাগত 20 টকা। ভাঙৰ লাড়ু ল'লোঁ। মই ভাঙৰ লাড়ু খাব পাৰিমনে বাৰু? কমেণ্ট এটা কৰি জনাবচোন। তাৰপাছতে বৰ্ণিলৰ ফ্ৰেণ্ড বহুত লগ পাইছে, তাৰো মনটো বহুত ভাল, মানে একে ফূৰ্তি কৰি আছে, সিও পূজা কৰিছোঁ। অইনদিনাখন মোৰ ভিডিঅ' যিসকলে চায় তেওঁলোকে জানে যে মই প্ৰত্যেক সোমবাৰে মন্দিৰলৈ আহোঁ, আৰু প্ৰত্যেক সোমবাৰে হওক বা যি বাৰে নহওক মই মন্দিৰলৈ এবাৰ আহোঁৱে, মানে সপ্তাহটোত দুদিন এদিন। তেতিয়া মোৰ ভিডিঅ' চোৱাসকলে জানে যে এজনো মানুহ নাথাকে মন্দিৰত, হয় নহয় ক'বচোন? আজি দেখিছে ভক্তৰ ভিৰ, ইমানেই ভিৰ, পূজা কৰিবলৈ কাৰণে মানে জেগা নাপায়। আচলতে আমি মানুহবোৰ বৰ স্বাৰ্থপৰ। যোনদিনাখন ভগৱানৰ দিন থাকে সেইদিনাখনহে আমি ভগৱানক বিচাৰোঁ, হয় নহয় ক'বচোন কথাটো? ইয়াতে মোৰ শুভাকাংক্ষী লগ পালোঁ, আৰু তাতে মোৰ অসমৰো হয় আৰু আমাৰ বৰ্ণিলৰ স্কুল মেমো হয়। কথা পাতি বহুত বেছি ভাল লাগিল। তাৰপাছত আকৌ আহিলোঁ, আকৌ লগ পালোঁ। বৰ্ণিলৰ দেউতাকতো খং যে তুমি আলকাটা নিচিনাকৈ কেলৈ লাগি ধৰা য'তে ত'তে। আৰু সঁচাকৈ মই একদম মানে মানুহৰ লগত লগ হ'লে পটককৈ এৰি দিবলৈ মানে নিবিচাৰোঁ, কাৰণ মোৰ ইমান জল্দি কৰিছে তেওঁ, এইকাৰণে আজি একো ইনজেকশ্যন ল'বলৈ লগীয়া দিন নহয় জানো। ইনজেকশ্যন ল'বলৈ আহিলোঁ, আহিয়ে মোৰ মনটো ভাল লগাবলৈ তলৰ দিদি ছোৱালীজনীয়ে মোক আল্টা লগাই দিছে, চাওকচোন।